নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি। তিলৰ লগত খুব সহজতে বনাব পাৰি আৰু খুব কম মছলা প্ৰয়োগ কৰিছোঁ। খাবলৈ খুব টেষ্টি হয়, আপোনালোকেও বনাই খাবচোন। আহকচোন তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ বনাবলৈ। চিকেনখিনি বনাবৰ বাবে মই এতিয়া মিক্সি বাতি এটাত আদা কেইটুকুৰামান, নহৰু, জলকীয়া আৰু পিঁয়াজ, লগতে দৈ 2 চামুচ, দৈ 2 চামুচ লগতে দি মই এতিয়া ভাল ধৰণে মিক্সিত পিচি ল'ম। মই চিকেন লৈছোঁ। এতিয়া এইখিনিত মই পিচি লোৱা আদা, নহৰু, পিঁয়াজ আৰু এই দৈ পেষ্টখিনি ইয়াত মিলাই দিম। এইখিনি ভাল ধৰণে সানি লৈ মই 15 মিনিটমান সময়ৰ বাবে ৰেষ্ট কৰিবলৈ দিম। এইখিনি ভাল ধৰণে মিহলি হৈ গ'ল। এতিয়া ইয়াত মই ঢাকোন এখন লগাই 15 মিনিটমান সময়ৰ বাবে ৰেষ্ট কৰিবলৈ দিম। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখনত কেইটামান তিল ভাজি ল'ম। তিলকেইটা এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব। তিলকেইটা ভাজি হৈ গৈছে। ইয়াৰ পৰা ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই কেৰাহীৰ পৰা নমাই মিক্সি বাতিত পিচি ল'ম। এইখিনি গেছত মই আৰু এখন কেৰাহী বহাই দিছোঁ। এতিয়া ইয়াত মই তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলত এতিয়া মই গোটা জিৰা দিছোঁ, শুকান জলকীয়া এটা দিছোঁ, তেজপাত এফালে, দালচেনি টুকুৰা, লং দুটা আৰু ইলাচি এটা দিছোঁ। লৰাই দিম। এতিয়া তেলখিনিত মই পিঁয়াজ দিম। পিঁয়াজখিনি মই এইদৰে কাটি লৈছোঁ, ডাঙৰ ডাঙৰকৈ, মিহি মিহিকৈ কটা নাই। এতিয়া এইখিনি ইয়াত এতিয়া মই এইখিনি ভাল ধৰণে লৰাই লৰাই 3 মিনিটমান সময় ভাজিম। এতিয়া মই পিঁয়াজখিনিত হালধি দি দিম। হালধি আধা চামুচ, মিট মছলা আধা চামুচ, জিৰা গুড়ি আধা চামুচ, আৰু নিমখ সোৱাদ অনুযায়ী। এতিয়া এইখিনি মই ভাল ধৰণে আৰু অলপ সময় ভাজিম। মোৰ ভাজি হৈ গ'ল। ইয়াত মই এতিয়া মাংসখিনি ঢালি দিম। মই এতিয়া ভাল ধৰণে লৰাই ল'ম, যাতে গোটেই মছলাখিনি মাংসখিনিৰ গাত লাগে।
এতিয়া মই ইয়াত আলু দি দিম। এয়া এনেধৰণে মই কাটি লৈছোঁ। এতিয়া এইখিনি মই 10 মিনিটমান সময় ভাজিম এনেকৈ হেতাৰে লৰাই লৰাই। এতিয়া মই এই চিকেনখিনিত পিচি লোৱা এই তিলখিনি মই ইয়াত দি দিম। এতিয়া মই ভালধৰণে ইয়াত মিলাই ল'ম। আৰু ঢাকোন মাৰি 20 মিনিটমান সময় চিকেনখিনি সিজিবলৈ দিম। এয়া চিকেনখিনি হৈ গ'ল। ইতিমধ্যে মই পানী অলপ দিছিলোঁ, ভিডিঅ' কৰা নহ'লে। এতিয়া মই কেৰাহীৰ পৰা নমাই ভাতৰ লগত পৰিৱেশন কৰিম। যদিহে আজিৰ ৰেচিপিটো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।